वेलकम माय यूट्यूब माय चैनल। আমি আজি গৈ আছোঁ মৰিগাঁও ডিষ্ট্ৰিক্টৰ নতুন ব্ৰিজ এটা বনাই আছে। আপোনালোকক দেখাম, আপোনালোকে আমাৰ লগত থাকিব। এতিয়া গৈ আছে, আমি গৈ আছোঁ এতিয়া, আপোনালোকে আমাৰ লগত থাকিব। মোৰ লগত আছে সলমান আলী, সলমান দেৱান। তাৰ নামটো আমি আলিও কওঁ, হুছেইনে কওঁ, ক'লে হ'ল আৰু নামেই। আপোনালোকে চাই থাকিব, আমি গৈ আছোঁ এতিয়া। বাইকত গৈ আছোঁতো অলপ দেৰি লাগিব, কিন্তু বলক ভিডিঅ'টো চাই থাকক আপোনালোকে। চাই থাকক। আপোনাৰ বনাই আছে 10 বছৰ বেছি হ'ল এখন ব্ৰিজ। 10 বছৰ আগতে আপোনাৰ কাঠৰ দলং আছিল ইয়াত। কাঠৰ দলং আছিলে, এতিয়া আপোনাৰ কিন্তু আপোনাৰ নতুন নতুন দলং বনাই আছে। এইটো এতিয়াতো অপেনিং হোৱা নাই, এতিয়া কি ছাকচেছফুল হ'ল। ইমান ধুনীয়া লাগে। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ ফাৰ্ষ্ট ধুনীয়া দলং বনাইছে আমাৰ মামা বস্তু বনাব আৰু বলক। আকৌ এটা আপোনাৰ মাথাউৰি বনাই আছে, এইটো এতিয়াও কমপ্লিট ৰখি আছে। আমি আপোনাক দেখাম। আপোনালোকে আজি আমি এইটো দলং চোৱাৰ পিছত আপোনালোকক সেইটোত আপোনাৰ মাথাউৰিটো যেতিয়া কমপ্লিট হ'ব আপোনালোকক দেখুৱাম ভিডিঅ'। তাৰ মাজতো বনাম আমি। এতিয়া আপোনালোকে আজি ব্ৰিজখন চাব। ইমানে মজা লাগে ব্ৰিজখন চাই। মানে আপোনালোকে চালে গম পাব যে কেনেকুৱা বনাইছে ব্ৰিজখন। বহুত টকা খৰচা কৰিছে, তাত লিখাই আছে কিমান টকা খৰচা কৰিছে। আমি দেখাম বাৰু, আপোনালোকক চাব। আমি গৈ আছোঁ এতিয়া এখন তিনিআলি পাম। তিনিআলিৰ আগত একো নাছিলে, বৰ্তমান বহুত দোকান হৈ গৈছে। ইয়াত আপোনাৰ বাইকৰ মেকানিক দোকান পাব, কম্পিউটাৰ দোকান পাব, চেলুন পাব, আপোনাৰ গেৰেজ পাব, চব ইয়াতে পাব। আজিকালি আগত পোৱা নাছিলে, কিন্তু বৰ্তমান চব হৈ গ'ল ইয়াত। বৰ্তমান আপোনাৰ ভিডিঅ' চাৰিআলি বুলি ক'ব পৰা যায়। চাৰিআলিৰ লগত যোগ হ'ব আৰু আপোনাৰ 5 বছৰ পিছত চাব, এইটো একেলগে হৈ যাব চাৰিআলিৰ লগত। এতিয়া আৰু অলপ দূৰ আছে, আমি পামেই। ঠাণ্ডা কমিছে, অলপ ৰ'দ দিছে। ঠাণ্ডা এতিয়া অলপ পৰিব। ৰাতি ঠাণ্ডা বেছি লাগে, কিন্তু এতিয়া ৰ'দৰ ৰাতিটো এইটো ৰাস্তা দি যাবই নোৱাৰিব, ইমান কুঁৱলী পৰে। কুঁৱলী বহুত পৰে। এইবিলাক পোজ লাইনৰ এতিয়া পাই যাব। এইয়া দেখা গৈ আছে, অলপ অলপ বগা বগাকৈ গৈ আছে। আমি আপোনালোকক ধুনীয়াকৈ দেখাম। এইফালে মাৰ্কেট হৈ আছে, নতুন নতুন মাৰ্কেট। আমি আহি পাইছোঁ। এইফালে পথ বন্ধ বুলি কৈ আছে, কিন্তু আমি আপোনালোকক দেখুৱাব লাগিব ন। আপোনালোকৰ কাৰণে আমি কি কৰিব নোৱাৰোঁ আপোনালোকৰ কাৰণে। পথ বন্ধ হৈ আছে, কিন্তু বাইক লৈ গুচি গৈছোঁ। আপোনাৰ চাওক, পাইছোঁ আহিয়ে নতুন ব্ৰিজখন, ইমান ধুনীয়া ব্ৰিজ এখন। এতিয়া অপেনিং হোৱা নাই, যেতিয়া হ'ব তেতিয়া বহুত ভাল লাগিব। ফটো চটো উঠাব পাৰে। ইয়াতে আপোনাৰ DSLR দি ফটো তুলিব, ধুনীয়া হ'ব। ৰখাই দিয়া, আপোনালোকে চাব, ফটো চটো উঠাব আহিব এইফালে। এইটো দেখা পাইছা, নতুন ব্ৰিজ। ইমান মজা লাগে, ইমানেই মজা লাগে নতুন ব্ৰিজ। এতিয়া আৰু কালাৰিং কৰিব আৰু ষ্টাইলিছ কৰিব, অপেনিং যেতিয়া কৰিব। আপোনাৰ ব্ৰিজ চাওক, নতুন ব্ৰিজখন মজাই লাগে উঠি কিনে। আপোনালোকে তেলাহী যেতিয়া সেইখন ব্ৰিজ পাবই, তেলাহী পোৱাৰ আগতে ব্ৰিজ এখন বনাইছে ধুনীয়াকৈ। তেলাহী আপোনাৰ মৰিগাঁও ছাইডৰ পৰা যদি আহে, দলবাৰী হৈ আহিলে আপোনালোকে ব্ৰিজখন পাবই। আপোনাৰ ব্ৰিজৰ লগত আপুনি প্ৰথম তেল ডিপু এটা পাব। তেল ডিপু পোৱাৰ পিছত ব্ৰিজখন পাব। পিছত এইফালে মেকানিক দোকান আছে গাড়ীৰ। এইয়া আপোনাৰ গেৰেজখন, বহুত ডাঙৰ গেৰেজ। এইটো বহুত দিনৰ পুৰণা গেৰেজ। আপোনাৰ এইটো গেৰেজ। আৰু যদি বগৰী খাব মন যায়, তেতিয়াহ'লে এই ব্ৰিজত আহিলে আপোনালোকে কিমান বগৰী খাই হেঁপাহ পলাই বগৰী খাব পাৰি। বগৰী গছেৰে ভৰপূৰ। এইফালে বগৰী গছ, বগৰী গছেৰে ভৰপূৰ হৈ আছে। বগৰী খাব পাৰি। এইফালে বগৰী গছ, মানে বহুতে বগৰী গছ। আৰু আপোনাৰ এইফালে খেতি কৰে মানুহে, এইফালে মাছ মাৰে। আৰু যদি আপোনালোকে জানুৱাৰীত মাছ ধৰিব আহে, তেতিয়াহ'লে ইয়াত আহিব পাৰে। কোনো পইচা পাতি দৰকাৰ নাই, আপোনাৰ ইয়াত ফ্ৰী মাছ ধৰিব পাৰে। বহুতে মাছ আছে ইয়াত, চাব পাৰে। ইয়াত
বহুতে মাছ আছে, চবেই ইয়াতে মাছ মাৰিব আহে। আপোনাৰ জানুৱাৰী যেতিয়া লাগে তেতিয়া চবেই ইয়াত মাছ মাৰিব আহে। আপোনালোকে ব্ৰিজখন ভালকৈ চাওক, ইমান ধুনীয়া ব্ৰিজ। মৰিগাঁও হৈ দলবাৰী হৈ যেতিয়া সোমাব আপোনাৰ তেল ডিপু পোৱাৰ পিছতে এইপিনে এইটো ব্ৰিজ পাব। ব্ৰিজৰ লগত ৰাস্তা সিফালে আৰু এটা ৰাস্তা আছে, গাড়ী চলি আছে সিফালে। তো এইটো অ'পেনিং হোৱা নাই, যেতিয়া অ'পেনিং হ'ব তেতিয়া আপোনালোকক মই দেখাম। এইটো দেখিছে গাড়ী চলি আছে, মই ভালকৈ আপোনালোকক ব্ৰিজখন দেখাম। এইটো চাওক ব্ৰিজখন কিমান ধুনীয়া ব্ৰিজ, দেখা পাইছে ব্ৰিজখন, ধুনীয়া ব্ৰিজ এখন। প্ৰায় 2 বছৰ লাগিছে এখন ব্ৰিজ বনোৱাতে, বহুত টকা খৰচা কৰিছে। এই মানে ৰাস্তা হোৱা নাই কাৰণে এতিয়ালৈকে আপোনাৰ দেখোন অ'পেনিং কৰা নাই। এই ৰাস্তাটো মানে বহিব দিছে। ব্ৰিজখন মানে ছাকচেছফুল হৈ গ'ল। এইটো দেখা পাইছে পুল, এইফালে মানে মাছ, বহুত মাছ আছে এইটো ডুবি পাৰত। আপোনালোকৰ জানুৱাৰীত যদি মাছ খাব আহে তেতিয়াহ'লে ইয়াত আহিব পাৰে। দেখা পাইছে মাছ। নমস্কাৰ, এইটো আমাৰ চলমান দেৱান, আমি দুজনে আহিছোঁ এতিয়া ব্ৰিজতে আছোঁ। এইটো চাব পাৰে, বাইক লৈ আহিছোঁ আজি। বাইক লৈ আহি মজা লাগে, কাৰণ আমাৰ গাড়ী নাই যেতিয়া আমি বাইক লৈ আহিব লাগে। এতিয়া আমি ৰ'দৰ কাৰণে মানে আপোনাৰ একো চকু মেলিবই পৰা নাই ৰ'দৰ কাৰণে। তামাম ৰ'দ দিছে আজি, গৰম বেছি হ'ব। অলপ ঠাণ্ডাটো কমিছে আজি। বাইক লোৱা আমি যাওঁগৈ। যাওঁগৈ। দেখা পাইছে, আমি এতিয়া গৈ আছোঁ আপোনাৰ তেলাই চেলাইত আমি আকৌ গৈ আছোঁ।